হাই ফ্ৰেণ্ডছ, পিএম কিষাণ যোজনাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই কেনেকৈ চাব পাৰিব। তো চাওক মোৰ এই ভিডিঅ'টো। তো গুগলত গৈ আপোনালোক লিখক পিএম কিষাণ gov.in তলত লিংকটো আহি গৈছে, তথাপি লিখি দিলো। সার্চ করার পিছত আহি যাব। তো আহি গৈছে, আহিছে। আপোনালোকে ডাইৰেক্টলি ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰিব। চাওক, এই যে ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ পিছত আহিব বেনিফিচিয়াৰী লিষ্ট আন্ডাৰ পিএম কিষাণ। ইয়াত সিলেক্ট ষ্টেট, আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব। পিছত সিলেক্ট ডিষ্ট্ৰিক্ট আহিব। তাৰপিছত সাব ডিষ্ট্ৰিক্টটো আপোনাৰ সাবডিভিজন। পিছত ব্লক, নিজা ব্লকটো দিব। আহিব, অলপ নেটৰ প্ৰব্লেম দি আছে। পিছত প্ৰয়োজনীয় হ'ল ভিলেজটো নিজৰ ভিলেজ দিব, কাৰণ নিজৰ নাম চাব। মোৰ ভিলেজটো ওলাইছে। তাৰপিছত গেট ৰিপৰ্টত ক্লিক কৰিব। গেট ৰিপৰ্ট, তো আহিব। এই চাওক, আহি গৈছে তলত গোটেইখিনি নিজৰ গাঁৱৰ এইখিনি। তো এনেকৈ চাব পাৰিব। তো যদি এই লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তথাপিও তলত যে চাওক, এই যে 1 2 3 নম্বৰৰ তিনিটা সংখ্যা আছে, এই সংখ্যা তিনিটাত ক্লিক কৰিব। বাকি থকা নামবোৰ আহি যাব। এনেকৈ আপোনাৰ পিএম কিষাণ যোজনাৰ লিষ্টত নামটো ৰেজিষ্টাৰ হৈছে না নাই চাব পাৰিব। চাওক, এই যে তলত আহি গৈছে। তো এনেকৈ চাব পাৰিব বন্ধুসকল, আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই চাওক। তো ভিডিঅ'টো চালে যদি ভাল লাগে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ